যে গান গাবি নে কাম কৰিবি কাম কৰিয়ে আছো মই ৰণ মহা ৰণ নম্বৰু ছাৰ আজি কাম কৰি আছা ছাৰ বহক ইয়াতে বহক বহক বঢ়িয়া ঐ মুকুট দা চাহ আহিছে এইফালে হওক ছাৰ বহিছে মুকুট দাদা চাহ একাপ খুৱাবনে হ'ব ছাৰ ছাৰ গাখীৰ চাহ খাব নে লাল চাহ খাব গাখীৰ চাহে দিওঁ ছাৰ গাখীৰ চাহ খাব নালাগে কিয় আজি মানে আমাৰ যিটো গাখীৰ ব্যৱহাৰ কৰিছে একদম কোৱালিটিটো বেয়া আপুনি লাল চাহ খাওক এই কি ফাল্টু কথা বকিব আহিছ হে আমি কি গাখীৰ কি বেয়া কোৱালিটিৰ আনো আজি যিটো গাখীৰ ইউজ কৰিছে সেইটো ইনেও ফটোৱা আৰু চাহ আমাৰ দোকানত ইনেও ভাল গাখীৰ চাহ নাপায় ফটোৱা কাষ্টমাৰক দিয়াটো বেলেগ কথা কিন্তু চাওক সেই কাপ ইমান বেয়া চাহ কেলে খুৱাম তাৰ বহক মই আপোনালৈ লাল চাহ একাপ বনাই লৈ আহোঁ ছাৰ এইবিলাক ছাৰ মস্ত মিছা কথা কৈছে ছাৰ গম পাইছো বেয়া গাখীৰ ইউজ কৰা নাই নাই ছাৰ নাই বাইদেউ আপুনি কিন্তু আগতকৈ বেছি ধুনীয়া হৈছে থেংক ইউ সেইবুলি সেইটোৱে দোকানত ডুপ্লিকেট বস্তু বিক্ৰী কৰিব লাগে নি কওকচোন নালাগে নালাগে বুলি ময়ো গম পাইছোঁ কিন্তু এই কটীয়াই কৰিছে হেই মুকুট দাদাই এইবোৰ কাম নকৰে আপুনি ধুনীয়া হ'ব পাৰে কিন্তু দোকানত আপুনি নাই মই আছিলোঁ উফৰাম যোনেই নাথাকো কিন্তু মুকুট দাদাই এইবোৰ কাম কৰিব নোৱাৰে বুলি আমাৰ বিশ্বাস সেই সেইটোৱে বিশ্বাসঘাতকতা কৰিছে বাইদেউ হে হ'বই নোৱাৰে তোতকে বেছি আমি জানো মুকুট দাদাক আমি আগৰ পৰা পাইছো এইবোৰ কাম নকৰে তেওঁ খংটো কৰিলে আপোনাৰ এইকেইডোখৰ ৰঙা পৰি যায় ধুনীয়া লাগে দেখিবলৈ কিন্তু মই অথনিৰ পৰা আপোনাৰ লগত কথা পাতি এনেই সময় নষ্ট কৰি আছোঁ হ'ব পাৰে ধুনীয়া আপুনি উফৰাম পাগল ঐ ক'ত যাও পাগল অ' বাইদেউ চাহ একাপ খাব নেখাওঁ পইচা পাছত দিলেও হ'ব খওক নেখাওঁ মন ভাল লগা নাই এই আদা থেতিলিয়াই আনিছোঁ খাই মজা লাগিব লওক আঁতৰ হচোন যা আঁতৰ হ এনেই খং উঠি আছে কিয় খং উঠিছে সংসাৰ থকা মানুহ আমি বহুত কথাত খং উঠিব পাৰে অঁ মই আকৌ ভাবিছিলোঁ ভিনদেউৰ লগত কিবা যুদ্ধ কৰিলে এই যুদ্ধৰ কথা কাক ক'বলৈ আহিছ হা মানুহ চিনি পোৱা নাই মই কি কৰিলোঁ আকৌ নেক্সট টাইম যুদ্ধ শব্দটো মুখলৈ আনিবি তই একদম থুতুৰা ভাঙি দিম হ'ব হোৱা বুলি ক'ম ঐ টুক 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 মই ঐ ঐ